আজি একো ইন্ট্ৰ দিবলৈ মন যোৱা নাই। চবেই জানেই চাগে দ্য লেজেণ্ড জুবিন গাৰ্গ আমাৰ মাজত আৰু ইমান দুখ লাগিছে যে কাকো ক'ব পৰা নাই। চ' আপোনালোককে কৈছোঁ, মনটো প্ৰকাশ কৰিছোঁ দুখ। আৰু ইমান দুখতো কেইজনমান এনেকুৱা মানুহ আছে উল্টা ফুল্টা ইনষ্টাগ্ৰামত লিখি ষ্টৰি দিছে, কি কৈছে জুবিন গাৰ্গ মৰি গৈছে বোলে তেওঁলোকে ভাল পাইছে। তেওঁলোকৰ বোলে একো ঘাণ্টা ফৰক নকৰে জুবিন গাৰ্গটো কোন হয়, মদাহী এটা মৰি গ'ল। চাই না তোমালোকে জুবিন দা মৰিলে ইয়ে বহুত কিবা কিবি বহুতে লিখিছে। আচলতে ইহঁতি গমেই নাপায় যে জুবিন দা কোন। ইহঁতি অকল সেই চুতীয়া মানুহবিলাককহে চিনি পায়। এইবিলাকে সেইটো নেজানেই যে আমি এটা হীৰা হেৰাইছোঁ। চিৰিয়াছলি উই লষ্ট দ্য ডায়মণ্ড। আনকি মিনিষ্টাৰ ভয় খাইছিলে যে আমি কিবা এটা কৰিলে জুবিনে আকৌ কিবা ক'ব নেকি। ইমান ওপৰৰ লেভেলৰ অৰা আছিল জুবিনৰ। আৰু তহঁতি কি কৰ, উল্টা ফুল্টা কিবা লগাই মেলি পিনি সুধ জুবিন গাৰ্গ কোন, জুবিন গাৰ্গ মৰি গ'ল ভালে হ'ল, ইয়ে মদাহীটো মৰিলে ভালে হ'ল। আৰু কিমান যে কথা তহঁতি চাগে বুজিয়ে নাপালি জুবিন গাৰ্গ কোন আছিল। তহঁতি কাক ভাল পাওঁ সেই এলা পেচা কিছুমান মানুহবিলাকক। তহঁতৰ মূৰত সঁচাকে গোবৰ সোমাই আছে কেলা। নহয় হেৰি ঢুকাই গ'ল নাই তাত, আপুনিতো জুবিন গাৰ্গ চিনি পাই নাই? এইটো মোৰ প্ৰেমাইচিছ হয়, ইয়াত এণ্টাৰ নকৰিব আপোনালোকে। নহয় জুবিন Do you understand or not? This is my premises, you're not going to enter this. নহয় জুবিন গাৰ্গ ঢুকোৱাৰ কাৰণে আপোনাক বন্ধুক That is not my thing to do. Why will I close my shop? And who the hell are you to tell me? Who gave you the right? Who gave you the right? Who are you? Who are you? I'm সঞ্জীৱ কলিতা। So what? অসমীয়াত কয়। তোমাৰ কি আছে? তোমাৰ কি ৰাইট আছে মোৰ দোকানত যদি তুমি বন্ধ কৰিবলৈ ক'ব আহিছা? Who is this person? Who is this person? We don't know you. We don't know you, not any one of you. So please. একো কোৱা নাই, মই জুবিন গাৰ্গ আমাৰ আমাৰতো ঢুকাই গৈছে। ইয়াত আহি ৰ'ব এখেতে আহি মোক কৈছে দোকান বন্ধ কৰা কৰিব নাপায়। মই নাজানো কি জুবিন গাৰ্গ চিনি নাপায়? বেটাই জুবিন গাৰ্গক চিনি নাপায়। পুৰণা আৰ্টিষ্টবিলাকৰ নাম কম নি, চবক চিনি পাবি। কৈছিল নে চিনি নাপাব বুলি? ফেষ্টিভেলটো পাতিব আছিল যেতিয়া অসমত পাত না। বাৰু মানিছো তো ছিংগাপুৰত পাতিছ, সেই লগত যোৱাকেইটা মানা কৰিব নোৱাৰিছিল নেকি? পানীত নানামিব, আপোনাৰ চিজাৰে এটেক আহিব পাৰে। সেই মা কচম খাইছোঁ, যদি এইটো প্ৰি প্লেন মাৰ্ডাৰ হলাই নহয় তেন্তে এটাক বিচাৰি বিচাৰি আমি মাৰি পেলাম। আমি জুবিন গাৰ্গৰ ফেন্স মৰালৈকে যুঁজিম। আৰু মাথো এতিয়া তেওঁৰ শান্তিৰ বাবে চবে প্ৰাৰ্থনা কৰিম। আচলি মই এইটোৱে ক'ব খোজোঁ, ব্ৰহ্মপুত্ৰ হোৱা হ'লেহেঁতেন চাগে তেওঁক উভতাই পঠিয়ালে, কিন্তু সেয়া বিদেশৰ নৈ আছে, নুবুজিলে তেওঁ গভীৰতা।